19 कौटि रांजों आसाम माला लामा लुफुंनो अन्थाइ खाम्फा बेखेवदों मन्त्री बिश्वजित दैमारी बिथाङा तामुलपुर विधानसभा बियाबनि ससिपुरनिफ्राय खैरानिसिम खमैबो 8 किल'मिटार आसाम माला लुफुंनो अन्थाइ खाम्फा बेखेवदों मन्त्री बिश्वजित दैमारी बिथाङा आसामनि गिबि मन्त्री डक्टर हिमन्त बिश्व शर्माया आसाम विधानसभा बिसायख'थियाव बिसायख'थि फोसावदिंनाय समाव रायजो राजानो खोथा होनाय आरो रादाय होनाय बायदियै आरो बिटिसिनि गाहाय हाग्रामा महिलारिनि रादाय बायदियै ससिपुरनिफ्राय खैरानिसिम 19 कौटि रांनि आसाम माला लामा लुफुंनो थाखाय अन्थाइ खाम्फाखौ बेखेवबाय होननानै फोरमायदों मन्त्री बिश्वजित दैमारी बिथाङा हाबाफारियाव बिश्वजित दैमारी बिथांजों लोगोसे बाहागो लायो तामुलपुर विधानसभा बियाबनि बारग' एमएलए एमानुएल मोसाहारि आरो बिथांजों लोगोसे ओनसोलनि समाज सिबियारि मेलेमजिबि सुबुंफोरा बाहागो लायो। खै कौटिमोनलाय आमार किमान आছিলে एमाउन्टটো 19 कौटि 5 लाख प्राय 19 कौटि আৰু গতিকে আমাৰ এতিয়া 1.5 বছৰত ইয়াৰ টাইমটো দিয়া হৈছে কিন্তু যেহেতু আমাৰ দলং চলং নাই গতিকে ইঞ্জিনিয়াৰ আৰু কন্ট্ৰাক্টৰ ডাঙৰীয়াসকলক অনুৰোধ জনাইছোঁ আৰু বেছি স্পীডত কৰিব পাৰে নেকি যেহেতু আমাৰ ডাঙৰ তেনেকুৱা ব্ৰিজ নাই কালভাৰ কেইটামান আছে গতিকে সেইটো হৈ গ'লে আমাৰ খৈৰাণীৰ পৰা মানে দক্ষিণ অঞ্চলৰ পৰা অহা মানুহৰ কাৰণে আৰু এতিয়াতো পশ্চিম যেহেতু আমাৰ পাগলা দলংটো প্ৰায় কমপ্লিট হ'বই গতিকে গোটেই মানুহৰ কাৰণে এই মানে সচিপুৰলৈ অহা বা দাৰাংগাত অহা বা ভূটানলৈ অহা এই মানুহৰ কাৰণে বহুত মানে উপযোগী হ'ব হাগ্ৰামা মহিলাই দাৰুঙীয়াক মই ধন্যবাদ দিছোঁ আজি তেখেতে আহিব নোৱাৰিলে শিৱসাগৰ মানে যোৱাৰ বাবে আৰু বহুত কেইটামান ৰাস্তা আমাৰ গোটেই প্ৰপ'জালখিনি গৈ আছে আৰু ইয়াৰ পিছত লাহে লাহে আমি বাকীখিনি কৰি আছোঁ যে বিটিচি যোৱা নিৰ্বাচনৰ পিছত 28 তাৰিখ অক্টোবৰ যেতিয়া গুৱাহাটীত বিটিচি আৰু অসম চৰকাৰৰ মাজত যেতিয়া আলোচনা হৈছিল তেতিয়া আৰম্ভ হৈছিল সেই ৰাস্তাটোৰ বিষয়ে আলোচনাটো আৰু নিৰ্বাচনৰ সময়ত আমি কথা দিছিলোঁ যে তামোল ইয়াৰ পৰা মাছদিয়া চেঁচাপানী ৰোড পাৰ্কিজুলি সেই যোৱা ৰাস্তাৰ বাদেও পাকামাৰাৰ পৰা সুবন কাটালৈ অহা আৰু নয়া বস্তিৰ পৰা এই নিকাচলি যোৱা ৰাস্তা আৰু এই বিষয়ে যেতিয়া কেম্পেইনত 28 তাৰিখ মাৰ্চত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্কিজুলিত আহিছিল তেতিয়া সেই বিষয়টো কোৱা হৈছিল গতিকে আজি শুনি ভাল লাগিল যে সেই ৰাস্তাও হ'ব গতিকে এইখিনিটো হৈয়ে গ'ল গতিকে 18 মাহত শেষ কৰিব লাগে আৰু ইয়াৰ বাদেও আমাৰ বিশেষকৈ আজি এই ইয়াৰতে মই ক'ব বিচাৰিছোঁ যে কুমাৰীকাটাত আমাৰ ডিগ্ৰী মডেল কলেজ বুলি ঘৰ প্ৰায় সম্পূৰ্ণ হৈছে এইখন কলেজ এতিয়ালৈকে আৰম্ভ হোৱা নাই গতিকে সেই বিষয়টোক যদি কলেজখন যদি হৈ যায় তেতিয়া আমি যথেষ্ট ভাল পাম কাৰণ তামুলপুৰ সমষ্টি হিচাপে আমাৰ ইয়াত প্ৰভিঞ্চিয়েলাইজ কলেজ নাই গভৰ্ণমেণ্ট কলেজো নাই এইটো আমাৰ ফালৰ পৰা এটা অনুৰোধ দে